ধানটোৱে প্ৰতি কণটো মানুহটোৱে প্ৰতি মনটো নহয় জানো বাৰু সকলোবিলাক মানুহৰে মানসিকতা বেলেগ বেলেগ মোক বহুতে চিনি পায় মই বহুত দিনৰ পৰা ভিডিঅ' বনাই আছো আৰু প্ৰায় এবছৰ হৈ গ'ল আৰু কেতিয়াবা মানে কোনোবা মানুহে লগ পালে মোক সোধে বৌ আপুনি ইমান দিন ভিডিঅ' বনাই আছে পইচা পাতি পাইছে নাই আসলতে তেওঁলোকে কোনটো মনোভাৱেৰে সোধে নাজানো প্ৰকৃততে পইচা পালে ভাল পায় নে নাপালে ভাল পায় এই কথাটো মই নাজানো কিন্তু প্ৰশ্নটো সোধে সেইসকলক ব্যক্তিক কৈছো আসলতে মই পইচাৰ কাৰণে ভিডিঅ' বনাই ৰজা হ'ম বুলি ভবা নাই কাৰণ এতিয়া মোৰ বয়স 50 বছৰ পাৰ হ'ল গতিকে ইমান দিনে খাইব ইমান ভাল হৈ আছো যেতিয়া আৰু এতিয়া বয়স আগবাঢ়ি যাব আৰু বুঢ়ীহে হ'ম নহয় জানো বাৰু এইটো সঁচা কথা আৰু মৰিবলৈ মানে দিন আগবাঢ়ি গৈহে আছো গতিকে মই ফেচবুকত কাম কৰি পইচা উপাৰ্জন কৰি একেবাৰে গাড়ী গুৰা লৈ ঘৰ দুৱাৰ বনাম বুলি ফেচবুকত ভিডিঅ' বনোৱা নাই মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্য বেলেগ মোৰ ফেচবুকত ভিডিঅ' বনোৱাৰ প্ৰধান উদ্দেশ্য হৈছে এই যে মোৰ এইখিনি সময় যিখিনি সময় মই এতিয়া ধৰক ভালে আছো প্ৰায় ভালে আছো বুলি কৈছো ভালে আছো ধৰক কথা ক'ব পৰা হৈ আছো মই মানসিকভাৱে সুস্থ হৈ আছো গতিকে এই সময়খিনি মই ভিডিঅ' বা ফটোৰ মাধ্যমেৰে মই ৰাখি থ'ব খুজিছো যিহেতু আপোনাৰ মোবাইলটো বেয়া হৈ গ'লো আপুনি যেতিয়া নতুন এটা মোবাইল ল'ব যেতিয়া আপোনাৰ ফেচবুক একাউণ্টটো খুলিব তেতিয়া আপোনাৰ নিজৰ ছবি বা নিজৰ সেই সময়ৰ কথাখিনি আপোনাৰ সুন্দৰকৈ সকলো সময়তে আপুনি চাব পাৰিব নহয়নে বাৰু এইটো এটা আমাৰ ফেচবুকত ভিডিঅ' বনোৱা বা ফটো আপলোড কৰাৰ এটা উপযুক্ত মাধ্যম আৰু চাওকচোন কেতিয়াবা আমি ফুৰিবলৈ যাওঁ ফটো এখন তুলি আনো সেইখন আমাৰ স্মৃতি হৈ ৰয় কেতিয়াবা লগত মানে যিবিলাক মানুহ যায় বা কিছুমান এনেকুৱা ধৰণৰ হৈ যায় যে লগত যোৱা মানুহবোৰ নাইকিয়া হৈ যায় বা আমি বা কেতিয়া নাইকিয়া হৈ যাওঁ কোনোটো ক'ব নোৱাৰো গতিকে সেই যে সময়খিনি আমি ধৰি ৰাখিব পাৰোঁ এইটোৱে আমাৰ কাৰণে ডাঙৰ স্মৃতি আগতে আমি যেতিয়া সৰু আছিলোঁ এখন ফটো তুলিবৰ কাৰণে ষ্টুডিঅ'লৈ যাব লগা হৈছিলে আমাৰ কলেজবিলাকতো ষ্টুডিঅ'ৰ পৰা মানুহ মাতি আনিছিলে ফটো তুলিবৰ কাৰণে আকৌ আমি গ্ৰুপ ফটো তুলি আকৌ ষ্টুডিঅ'লৈ গৈ পইচা দি পেলাই আমি ফটো ধুৱাই আনিব লগা হৈছিলে আমাৰ সময়ত সেইটো ব্যৱস্থা আছিলে আৰুতো ঘৰত ফটো তোলা কথাই নাই কেমেৰাও নাছিলে মানুহবিলাকৰ ঘৰত আৰু কোনোবা যদি আছিল কাৰোবাৰ ঘৰত যদি আছিলে বা কাৰোবাৰ আছিলে তেনেহ'লে তুলিছিলে আৰু তেনেকৈ পইচা দি আমি ফটোখন সংৰক্ষণ কৰিব লগা হৈছিলে আছে আমাৰ ব্লেক এণ্ড হোৱাইট ধৰা ফটো আছে বা মই যেতিয়া ক্লাছ 6ত পঢ়িছিলোঁ তেতিয়াৰ পৰা প্ৰথম মই কালাৰ ফটো তুলিছিলোঁ এখন এতিয়াও আছে মই কেতিয়াবা আপোনালোকক দেখুৱাওঁ সেইখন মোৰ ফ্ৰক পিন্ধা প্ৰথম কালাৰিং ফটো গতিকে চাওকচোন বাৰু আমাৰ হাতত এতিয়া ইমান ধুনীয়া এটা সুবিধা আছে যাৰ ফলত মানে আমি আমাৰ সময়খিনি আমি ফটোৰ জৰিয়তে বা ভিডিঅ'ৰ জৰিয়তে আমি মানে ৰাখি থ'ব পাৰোঁ এতিয়া মোৰ স্মৃতি শক্তি ভাল আছে মই ধুনীয়াকৈ কিবা এটা বিষয়ত কথা ক'ব পাৰোঁ কিবা এটা চিন্তা কৰিব পাৰোঁ ভাল কথা এটা কৈ মই নিজৰ মনৰ ভাৱ আত্মপ্ৰকাশ কৰিব পাৰোঁ আচলতে নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰিব পাৰোঁ এই কথাখিনি কৈ যদি মই ধুনীয়াকৈ এটা ভিডিঅ' বনাই যদি ফেচবুকত আপলোড কৰি থওঁ বা ক'ৰবাত ফুৰিবলৈ গ'লে ধুনীয়াকৈ ফটো এখন তুলি যদি ধুনীয়া সাজ পোছাক এটা পিন্ধি যদি ফটো এখন তুলি আপলোড কৰি থওঁ তেনেহ'লে সেইটো জানো স্মৃতি হৈ নাথাকিব গতিকে ফেচবুকটো অকল পইচা ঘটাৰ মাধ্যম নহয় কোনোবাই যদি পইচা ঘটিম বুলি ফেচবুকত ভিডিঅ' বনাইছে সেইটো বেলেগ কথা বা ফেচবুকৰ পৰা যে ভিডিঅ' বনাই পইচা ইনকম নহয় সেইটোও নহয় আকৌ সেইটো পাব পাৰে কিন্তু এনেকুৱা নহয় যে আপুনি মানে একেবাৰে ভিডিঅ' আপলোড কৰিবই আংবাং কিবা ক'বই নিজক উদঙাই দেখুৱাবই আপুনি তাৰ জৰিয়তে পইচা ইনকাম কৰিব এইটো আচলতে কেতিয়াও নহয় নতুনকৈ উঠি অহা চামৰ কাৰণে কাৰোবাৰ কাৰণে হ'ব পাৰে কিন্তু আমাৰ যিহেতু এটা বয়স হৈছে গতিকে এই বয়সত আমি মানে সেই উদ্দেশ্যত আমি ভিডিঅ' বা ফটো আপলোড নকৰোঁ আমাৰ উদ্দেশ্য হৈছে আমাৰ এই সময়খিনি আমি ভিডিঅ' বা ফটোৰ মাধ্যমেৰে সংৰক্ষণ কৰা
গতিকে প্লিজ মোক লগ পালে আপোনালোকে কিমান পইচা পায় বুলি নুসুধিব মই মানে বৰ অসুবিধা পাওঁ মানে এই প্ৰশ্নটো কিন্তু ফেচবুকৰ বিষয়ে যিখিনি কথা জানিছোঁ সেইখিনি কিন্তু মই আনতকৈ খুব ফূৰ্তি পাওঁ জানেনে ফূৰ্তি পাওঁ এইটো কাৰণে যে নতুন কিবা এটা শিকিছোঁ তাৰমানে আমি মানে ইমান বুৰ্বক হৈ আছোঁ আমি না ভালকৈ মোবাইলটো চলাব জানো না ভালকৈ কম্পিউটাৰ বা লেপটপটো চলাব জানো গতিকে অলপ ল'ৰা ছোৱালীৰ পৰা কিবা কিবি শিকিছোঁ গতিকে সেই শিকাখিনি মানে মই মোৰ বন্ধু বান্ধৱীক বা কোনোবাই যদি জানিব বিচাৰে মোক কৈ ভাল পাওঁ মানে গতিকে সেয়াই নতুন কাম কৰিবলৈ শিকিছোঁ আৰু তাৰ মাধ্যমেৰে মই এনজয় কৰিছোঁ ধন্যবাদ